ফুল চাৰ্জত আছে হয়নে হাতো নামিবলৈ নিদিব কিন্তু ৰক্তদান জীৱনদান হয়নে ৰক্তদান জীৱনদান পিছফালে আমি বহুত মহৎ ৰক্তদান দি আহিছিলোঁ খাবলৈ দিয়া নাই যিমান পাৰো মাৰিছো ইহে নাই মৰা কিয় জানে মই মুখ খোৱা মহবিলাক মৰা নাই কিয় নিজৰ বিলাকটো কিয় নষ্ট হ'ব মোহন আহিছে ইয়াত ইমান মানুহ আছে ইমান এনজয় কৰি আছে ইয়াত থকা চব মানুহে মানে আমাৰ দুটা বেঙেনা দি ওলাইও আহিছে আজি 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 কোনেও কাকো বেঙেনা নিদিবচোন হা এই মানে বিহুৰ ওপৰত আপোনালোকৰ মই আলোচনা কৰিছে আকৌ ক'বলৈ আছে আৰু আপোনালোকে আমাক কিমান মৰম চেনেহ দিছে এই ৰঙালী বিহুটো আহি পেলাই গুচি গৈছে সেইকাৰণে মই আপোনালোকে এটা বস্তুটো চবে ভগাই খাই ল'বচোন ইয়াত বহি টকা উঠি টকা শুই টকা হাবাই টকা আগফালে টকা পাছফালে টকা চব মানুহৰ কাৰণে যে ইমান মস্তি লাগিছে বিহুৰ বতৰ যিহেতু বিহুৱে বুলি ধৰো আৰু ন এনেকে কিন্তু সলাগি যাব দেই তেতিয়াহে ভাল লাগে আইতা ক'লে পৰীক্ষা বন্ধন গোটৰ মিটিঙলৈ গলো গাঁৱৰ গোপিনীয়ে বিহুখন পাতিছে চিৰা পিঠা নিগনিয়ে আইতাতে বন্ধন গোটৰ মিটিঙত গৈছে চিৰা পিঠাটো ঢাকিবলৈ পাহৰি গৈছে নিগনিয়ে খাই চাফা আছা গাঁৱৰ গোপিনীয়ে বিহুখন পাতিছে চিৰা পিঠা বনাইছনে না ঠিকে আছে নে ফ্লোখন চাইবিলাক বহুত বহুত ধন্যবাদ আপোনালোকক আমি সোমাই আহোঁতে আপোনালোকে যিটো উৎসাহ দিলে সিয়ে আমাৰ সাহস সঁচাকৈ বহুত বহুত ধন্যবাদ মই বেছি কথা নকওঁ যিহেতু সময় দেৰি হৈছে অনুষ্ঠান এটা আৰম্ভ কৰিবলৈ আহিছোঁ তথাপি এই সুযোগতে সমূহ দৰ্শক ৰাইজক ৰঙালী বিহুৰ ওলগ জনালো আপোনালোক সকলোৰে মংগল হওক খালি আৰম্ভণিটো মোৰ পৰা হওক বিৰুবাৰী বিহু সমিতিৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ কৰ্মকৰ্তা বিষয়ববীয়া শ্ৰদ্ধা তথা ৰঙালী বিহুৰ ওলগ জনালো আৰু লগতে আমাৰ চাউণ্ডৰ পেণ্ডেলৰ যিসকল লোক জড়িত হৈ আছে বিহুসকলক তেখেতসকলক বহু বহু শ্ৰদ্ধা বিহুৰ ওলগ শুভকামনা জনালো আৰু শুভকামনা বেছিকৈ জনালো সেইসকলক যিসকলৰ এতিয়াও এই বিহুখনৰ আনপেদ আছে সেইকাৰণে শুভকামনা জনালো কাৰণ এটা হুঁচত আজি বিহু গুচি যাব খৰচ হৈ যাব কিন্তু বহুত খৰচ কালিলে থাকিব সেইখিনি পইচা সময়ত কামত দিব হয়নে মই বেছি কথা নকওঁ কৈছে আপুনি বহুত কমাই কৈ আছে নাই বেছি কথা নকওঁ মই যিহেতু অনুষ্ঠান কৰিবলৈ আহিছোঁ আৰু এইখিনিতে অকণমান হ'লেও ক'ব লাগিব যিসকল পুলিচ প্ৰশাসনৰ লোকে আপোনালোকৰ আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাত আপোনালোকক আমাক সহায় কৰি আছে তেখেতসকলক বেহাৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা শ্ৰদ্ধা জনাইছোঁ জয় হিন্দ বেছি কথা নকওঁ মই বহুত চমুহে এটা কথা এটা শান্তিয়ে ক'বলৈ দিব ইয়াতে যে সোমাই আহিছোঁ আপোনালোকে ইমান উৎসাহ দিছে সঁচাকৈ খুব ভাল লাগিছে ইমান উৎসাহ পাইছোঁ কিন্তু
তথাপিও কিছুমান মুহূৰ্ত থাকে যিবিলাক মুহূৰ্তত আমি আৱেগিক হৈ যাওঁ মোৰ নিচিনা শিল্পী মোৰ নিচিনা পুলিচ আৱেগিক হৈ যাওঁ এই কাৰণে যেতিয়া সোমাই আহি বোৱাৰীসকলক দেখিছোঁ মোৰ কি হ'ল ছা বাৰটা ঘৰত ফুল তুলে মনত পৰিছিল মণিব মই আছো ছা ধৈনী জেগাত তই থাকি কি কৰিবি মণিজনীক লৈ আহিব পাৰো নহয় ইমান ভিৰ ভাৰ হৈছে সেইকাৰণে মানে তাই ওখ পাখ ফিজিকেল ফিট মানুহ ভয় লাগে লৈ আহিম মোৰ আঙুলিত ধৰি আহিব ইয়াতে ভিৰত কাৰ আঙুলিত ধৰি কাৰ ঘৰ পাবগে কোনে চাম বেহাৰবাৰীখন চাই আছে ন বহুত বহুত ধন্যবাদ এই মাজতে মিষ্টাৰ ইণ্ডিয়া হৈছিল নহয় চাইছিল ঘড়ীটো পিন্ধি দিলে যে নাইকিয়া হৈ যায় ইয়াৰ ৰেকৰ্ডিং হৈ আছে নেকি মই আকৌ প্ৰথম ভাবিছোঁ বোলো ইমান শেহৰাতি জোনাকীৰ পৰা ওলাই যাম ঠিক আছে কৰক কৰক থেংক ইউ আজি দেখিলোঁ আমাৰ ঘৰৰ ওচৰতে কিবা মিটিং এখনত গ'লোঁ মই ইয়াতে হেঙেৰাবাৰীত থাকোঁ তাতে দেখিলোঁ ছোৱালী এজনী মানে বিশেষভাৱে সক্ষম ছোৱালী এজনী লগ পালোঁ মানে এনেকুৱা অকণমান ডিঙিটো বেকা হৈ আছে তাৰপিছত মই দেউতাকক মাতি আনি সুধিলোঁ বোলো হেৰি ছোৱালীজনী বেয়া নাপাব সোধোঁ কৈছে কওকচোন সোধক মই বোলো তেখেতৰ জন্মৰ পৰাই নে আধাতে হ'ল কৈছে নহয় জন্মতে এইটো বেমাৰ নাছিল নহয় ঠিক কলেজ যাবলৈ লৈছে ন তেনেকুৱাকৈ ল'ৰা এটাৰ লগত প্ৰেমত পৰি ফোনৰ কথা পাতোঁতে ল'ৰাই বেলেগ ছোৱালী আনিলে ডিঙি ভাজ হৈ গ'ল চবতকৈ ডাঙৰ বোমটোৱে মোবাইল আৰু আমি চব সাৱধান থকাই ভাল আৰু হয়নে আমাৰ মোহনে খুব ধুনীয়াকৈ গান এটা গাব এইবাৰ ধুনীয়া গান গায়তো ভাষণ অকণো দি ল'ব পাৰোঁ মই যেনেকৈ কৈ লৈছোঁ গানতে গাওঁ নেকি ভাষণ দিলে মই মাভাস পাওঁ ছা ভাষণটো ধুনীয়াকৈ দি লওঁ লৈ পেলাই গানটো গাব ভাষণ আপুনি সহযোগ কৰি যাবচোন ভাষণতো সহযোগ লাগে ইয়াত ধুনীয়া হ'ব দে আহিছে ইয়াত ধুনীয়া এই কি কাহি পাতি আছে কথাটো ইয়াত উপবিষ্ট উপস্থিত উপবিষ্ট তলতো বিশ্ব এইটো মোহাৰি মোহাৰি ভাঙি পেলাবি খাবলৈ দিব নহয় ভাষণ দিবলৈ দিছে খাবি খাবি এইবোৰ ব্যৱস্থা কৰি ৰাখিছে ইয়াত উপবিষ্ট মোক মম তাতোকৈ চেনেহ মুগাই অতিকৈ চেনেহ কণ কণ বৰ্তা বৰমাসকল আৰু জ্যেষ্ঠ ভাইটি ভণ্টিসকল মানে সভাখনটো জনাই লৈছো আৰু বৰদেউতাসকলক শ্ৰদ্ধা কৰ জ্যেষ্ঠসকল কি খেলি মেলিকা এই জ্যেষ্ঠ কোনোবাই লগাই যাব আচ্ছা আজি ভাল হৈছে খুব খুব বলিষ্ঠ হৈছে ভাষণ আজি সুন্দৰ হৈছে হেঁহাই থাকিব নালাগে আগলৈ হেঁচা এটা মাৰ আজি 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 সভা ভংগ ছা তই কলি কেতিয়া ভংগ দি দিলি এই মানে ভাষণ বেছি দীঘলীয়া হ'লে মানুহে আমনি পায় নতুন বছৰ এইফালে নতুন বছৰ বুলি আমি সকলোৱেতো পৰিকল্পনা এটা লওঁ এই বছৰটো আমাৰ যিহেতু অসমীয়া নৱবৰ্ষ সোমাল আমি চবেই ভাবোঁ যে এই বৰ্ষটো আমি এনেকৈ কটাম তেনেকৈ কটাম এই বেয়াখিনি বাদ দিম এই ভালখিনি ল'ম তেনেকৈ প্ৰত্যেক আমি ৰাইজেও ভাবে আমিও ভাবোঁ তই কিবা ভাবিছ নাই নতুন বছৰ বিহু বুলি আচলতে মনলৈ আহিল কাৰণে সুধিলোঁ মই এটা ভাবি থৈছোঁ কিমান ছাকচেছ হ'ম নাজানো ছা ছাকচেছ হ'বি পৰিকল্পনা লোৱাটো খুব ভাল আৰু মানুহৰ মনৰ জোৰটোৱে চবতকৈ ডাঙৰ কথা যেনেকৈ সৰু জুই একুৰাই কম তাপ উৎপন্ন কৰিব ডাঙৰ জুয়ে ডাঙৰ তাপ উৎপন্ন কৰিব উইল পাৱাৰটো কি তই ইচ্ছা কৰিছোঁ যেতিয়া তই সফল হ'বি তই কি ভাবি পৰিকল্পনা ল'বি মই নতুন বছৰ পৰা ৰাতি ভাতটো নাখাম চাগে বঢ়িয়া এনেও ৰাতি ভাত খোৱা মানে শকত হ'বি গা গধুৰ হ'ব টোপনিবিলাক বেছি হ'ব ভাল গাটো পাতল পাতল লাগে পাতল পাতল লাগি থাকিব নেখালে বঢ়িয়া বঢ়িয়া ৰাতি ভাতটো মই সন্ধিয়াতে খাই দিম আৰু ধুনীয়া ধুনীয়া কৈছে আপুনিনো কি কি কৰিছে মই তোৰ নিচিনা এনেকুৱা এইবিলাক পেণ্ট কৰা নাই মই পেণ্ট কৰিছোঁ মোৰ ঘৰৰ
ঘৰখন যিখন বেহাৰ বাৰীত ওলাই থাকে ঘৰখন ধুনীয়াকৈ মই সজাই পৰাই তুলিম বেৰবিলাক ৰং কৰি দিম যিবিলাক পুৰণা বস্তু আছে চব বাহিৰলৈ উলিয়াই দিম পুৰণা বস্তু আপুনি কি উলিয়াব ছাৰ প্ৰথমে ভাবিছোঁ মণিকে উলিয়াই দিম নেকি মণিজনী বহুত পুৰণাও হৈছে ন তাই এক্সপায়াৰি ডেট কেতিয়াবাই গ'ল মইহে ৰিনিউ কৰি চলাই আছোঁ মণিবোৰ যে উলিয়াই দিব সেইখিনি ক'ত থাকিব কোনে নিবহি সেই দামটো অকণমান কমাই থৈ মই ইলেকশ্যন এৰি দিম গ্ৰাহকৰ লাইন লাগি যাব দামটো যদি বেছি কমে মই আঁকি থৈ দিম নেকি ভাই ইয়াক আকৌ মুখৰ মৰম লাগে হয়নে মানে গোল মোৰ মুখৰ মৰম লাগেনে ইয়াক দুটা বস্তু নিচিনা লাগে কিন্তু এক হৈছে গ্ৰহণৰ সূৰ্যটো যেন লাগে ৰংটোৰ কাৰণে এক হৈছে আকৌ দুৰ্গা পূজা যে মহিষাসুৰটো হয়নে চুলিবিলাকো ইমান ধুনীয়া কাৰ্লি বাকী কালে খালে বালুকা ৰাজ কিয়া ফেন লাভলি গান এটা গাওঁ অথলে পৰা কি মতি কি চিঞৰিছে প্ৰিয়ংকা বাই যে কি ধুনীয়া গান গাইছে নহয় মই সেইটো গান যে মই বনাইছিলোঁ আপোনাৰ মনত আছে খচক টেক্সি এখন লৈছো তাক শ্বিলং গুচি গৈছো আইতে সি টুকু লগত নিছো মই ৰঙা বগা দীঘলীয়া ভাত হোটেলতে সোমাই আমি খাইছো মাংস ভাত এতিয়া যদি ভালকে বিহু এটা কাম সহজে কৰিব সঁচা মই কিন্তু ইনজয় কৰক মই গান আপোনালোকে ইনজয় কৰক হেল্ল' তই গান মই সেইটোৱে হেল্ল' মাইক টেষ্টিং সেইটো কি আকৌ সেইটো কি মানে মাইক টেষ্ট কৰি লৈছো এইটোলৈ বাপেৰক টেষ্ট কৰি লওঁ এইটো দাদা আপুনি কিবা কিবি মিলাই দিব মাছটো মিলাই দিব মানে মাংসত দিয়া গোটেই খোৱা মছলা দিব হেল্ল' সহজে ক'ব হা সেইটো কি এই উঠি অহা আগত কমিটিয়ে ঘুগুনি পাতি খুৱাই দিলে এই দলনি পথাৰ মহে চৰাই থাকোঁতে ইউটি মাৰিলো কাষতে কলে উৰিমি গান মাতিলো উভতি চাই হাঁহিলি তথাপিতো নকলি তথাপিতো নকলি খুলি
এ বিৰুবাৰী ছোৱালী এ চুকা ফুলি ভাবো দেই কমিটিয়ে লগালে ককাই ৰৈ আছিলে ও কমকে নাপালো ও ককাই চেহেৰা যিয়ে কুলিয়ে পাতিছে নেকি মতা কুলিয়ে মাতিছে ই আৰু কুলি আহিয়ে গ'ল এটা মাত শুনাৰ লগত পাতি আহিছে এনেকে কুলি মাত শুনিলে মোৰ সেই তাহানি প্ৰেম কৰি থকা দিনলৈহে মনত পৰে মণিজনীক কিমান কষ্ট কৰি মই পলুৱাই আনি ঘৰ সোমোৱাইছিলোঁ সি মই বাৰু নিজে অনা নাই দিয়কচোন তাই নিজে নিজে আহি ঘৰ লৈছে মই মানে এটা কথা মণিজনীক মই গালিও পাৰোঁ সেইটো ঠিক কিন্তু মণিজনীক মই মৰমো কৰোঁ আকৌ দেই সঁচাকৈ মৰম কৰোঁ মই কৈছোঁ মই ভাল কাপোৰ এযোৰ মই ভাল কাপোৰ এযোৰ দিব নোৱাৰিব পাৰোঁ কিন্তু বিহু আহিলে বুলি ক'লে মই কিন্তু তাইক দিওঁৱেই তাইক মই হয়তো ভালকৈ এসাঁজ খুৱাব নোৱাৰিব পাৰোঁ কিন্তু ৰাতিপুৱা গধূলি মই দিওঁৱেই বহুত মৰম কৰোঁ মই যে অফিচলৈ ওলাই যাওঁ সেইখিনি আমি দেখুৱাব নোৱাৰোঁ কাৰণে অফিচলৈ ওলাই যাওঁতে সদায় মই দিওঁৱেই আৰু বহুত ভাল পাওঁ বহুত চতিয়াই ফুৰিছে কথা মই যে গান গাইছো আধাবত চলে যে সেইটো আপুনি দিছে যে এতিয়া মই দি দিছো একেটা চুমাতে দুটা প্ৰেম চলি আচ্ছা মই গান এটা কামকে বজাব পাৰিম তই যদি বজাব পাৰ মইতো 500 টকা দি দিম ৰাইজ সাক্ষী আছে বজাওঁতেতো পইচালৈ কিয় আহিবি মই নেজানো যদি নেজানো বুলি কওঁ অনুষ্ঠানটো নষ্ট নকৰিবি ৰাইজে ভাল পাই আছে মই চেষ্টা কৰোঁ দে আৰু মই বজাব নাজানিলে আপোনাক কিমান দিব লাগিব তই মোক টকা 1000 দি দিবি যা বজাওঁ নে নবজাওঁ হাইলেতো 500 টকা দিম দিকিলে ইমান মানুহে 1000 টকাকৈ 1000 টকা উঠাই দিব ন বজাওঁ পইচা গ'লে আপোনালোকে কৈছে ঐ মৰম জান মায়ে ইয়াতে শুই আছে বলা দোকান খেলি পানি সৰু ফুল দোকানে মজাৰে ভাই জান আমি নালাগে হ'ব দে ৰাইজে বজাব ছাৰ ৰাইজে বজাব দোকান খেলি পানি সৰু ফুল অকণমান চাইডত আৰাম কৰ ভাতৰ ব্যৱস্থা কৰিব যা বুঢ়া মাছটো মানুহে শুনিয়ে আছে ঐ থৈ লৈছে যেন বজাব পাৰিব ঐ কপৰ কুমলি
আছে কাইলৈ এই সৰু ল'ৰাটোক এতিয়া পইচা তোৰ দিলে ভৱিষ্যতকৈ চুৰ ডকাইত নহ'বগৈনে এতিয়া ল'ৰাটো কেনেকৈ আপোনালোকে ওচৰতে খাইছে পইচা মই দি দিম মই পইচা মুখলৈ চোৱা মানুহ নহয় চুৰ ডকাইত হৈ লাগিলে মই জেলত থাকি কিন্তু 500 টকা দিয়ক এই পইচা ওলোৱা সময়তে পকেটডাল যেতিয়া দূৰলৈ গৈ থাকে সাক্ষী আছে আপোনালোক 500 টকা ভাল হ'ব যা ভাল হ'ব পইচাটো দিলোঁ ভগাই দিলোঁ মোক দিয়ক মই এইটো পইচা এনেকৈ চলম তই অ' দিদি টেঙেলা খালো যে ইয়াতে জিম কৰেনে জিম কৰা মানুহ আছেনে ডেকা ল'ৰালি ব্যায়াম কৰা আছে দাদা নকয় নেকি বঢ়িয়া বঢ়িয়া না শৰীৰ চৰ্চাটো অকণমান লাগে মই খালি ক'বলৈ বিচাৰিছোঁ বডি যিমানেই নবনাওক বডি যিমানেই নবনাওক কিয় চেম্পু পেকেটটো কিন্তু তাতে কামুৰি ফালিব লাগিব হয়নে বাৰু সেই বুলি আকৌ নকৰিলেও নহ'ব শৰীৰ চৰ্চাটো লাগিব শৰীৰ চৰ্চাটো থাকিলে মেইন সম্পদ এইটোৱে মোহনক কোনে কোনে ভাল পায় হাত দাঙি দিলে কৈ দিছে আমাৰ নিচিনা বিহু বাৰীতে মোৰ বেলেগ ফিল্ম বনাই আছে বঢ়িয়া ঠিক আছে এবাৰ মোক চাম মোক কোনে কোনে বেয়া পায় মাই গড বহুত মানুহে আপোনাৰ বেয়া পায় না হয় জানো মানুহখিনিয়ে ভাল পায় কি ক'লো ভালকে নুশুনাকে দাঙি দিলে দাদা শুনিলে চককে নমাই দিছে হয়নে লাও খোলা দুটা মানে শ্মশানত পৰি আছে লাও খোলা দুটা আত্মা দুটা কাষতে বহি আছে শ্মশানত কুকুৰ এটা আহি পেলাই এটা লাও খোলা একে লুটিয়াই পুটিয়াই খাইছে সিটো খোৱা নাই যিটো খোৱা নাই তাৰ আগত দাঁত লাগিছে মৰি গ'লো কুকুৰটো কৈছে তই যে সেইটো লাও খোলা ইমান খাইছ টকালি মোৰ লাও খোলাটো কিয় খোৱা কুকুৰটোৱে উল্টাই কৈছে বোলে সেইটো লাও খোলা আগতে ঘৈণীয়েকে খাই থৈছে বিয়া হোৱা আগতে যে গান বনাইছিল আপোনাৰ মনত আছে ঐ খচক কৰি গাহৰি বাৰীত সোমাই কৈছো নখাই আহিলা মই গৈ ওলাইছো তাক গাহৰি মোলে নুঠাই যে দিছিলা এইবাৰ মানে বিহু টাইমত মোৰ বহুত কাম আছিল যে মই মানে গান লিখিবলৈ বিহু লিখিবলৈ সময় নাপালোঁ সেইকাৰণে মই দুটামান পদ্য লিখি আনিছোঁ শুনা মানে আপোনালোকে সৰুতে শুনিছে কথা সেয়াপতে মই নিজে উঠি লৈছোঁ কি শুনিব সঁচাটো মানে নিজে অতিছোঁ নিজে নিজে লিখিছোঁ ৰচিছোঁ ইয়াৰ ৰ নুফুটে জিভাখনৰ অকণ হেৰি আছে যে একো নাই এইবাৰ দেৱালী টিকাত বোম বান্ধি দিম বোমে ৰয় একেলগে ফুটি যাব গান শুনা হালধীয়া চৰাই সৰু কাললৈ মনত পেলাই দিলে আমি একদম সৰুতে পঢ়িছিলোঁ এইটো কবিতা হালধীয়া চৰাই কণ্ট্ৰল চাউল খায় বাও ধান খায় এতিয়া কণ্ট্ৰলত ইমান এভেইলেবল চাউল ক'ত বাও ধান খাব হালধীয়া চৰাই কণ্ট্ৰল চাউল খায় হাউদৰ পুতেকে টমটম চলাই যায় আপুনি কোন খাউদৰ কথা কৈছে আমি পোৱাটো কৈছোঁ মই বিহু বাৰী খাউদৰ কথা কৈছোঁ নতুন টমটম কথা কিনিছে আগ খাওঁ কিয় আগডাল নাখায় দুইডাল আমি দাঁতটো ভাঙো কিয় ধুনীয়া বনাইছো লাও পুলি লৰাই উলো লৰাই লফাই মুটি দিলো একে দিনাই চাফা আপোনালোকে যে এনেকে যে হাঁহে ইমান উৎসাহ দিয়ে সঁচাকৈ ভাল লাগে আকৌ দেই আপোনালোকে হাঁহিলে আমাৰো ভাল লাগে আৰু আমিও বিচাৰোঁ যে আপোনালোকে সদায় এনেকৈ হাঁহি থাকক কোনে জানে ওপৰৰ পৰাই তাত কেতিয়া কৰে আৰু আজিকালি মানুহবিলাকৰ ইমান টেনশ্যন সকলো কথাতে বেমাৰ আজাৰ এটা সময়ত মানুহে ৰাতিপুৱা উঠিয়ে সান্দহ গুড়ি খাইছিল কৰাই গুড়ি ৰাতিপুৱা উঠি এনেকুৱা পাণ বাতি খাব পাৰিছিল তেতিয়া আজিকালি মানুহে ব্ৰেকফাষ্ট কি কৰে গেছৰ টেবলেট এটা আহে কোমেজ
কি পেণ্টা চুটি কি পেণ্টাচি হয়নে বাৰু এটা সময়ত আলহী যদি মাহী পেহী ঘৰতে আহে ফোন কৰি সোধে পেহী তই আহিবি বোলে কি খাবি ক হা ছাগলী কি খাবি আজিকালি আকৌ আহিম বুলি ফোন কৰিলে সোধে পেহী তই কি কি নেখাও গতিকে যিমান পাৰে এনেকে ফূৰ্তিকে থাকিব হাঁহি থাকিব অন্ততঃ গাটো ঠিকে থাকিব হয়নে বোলে আও হৰি বোলে চাকৰি কৰিবা পুলিচ মাছ খাবা ইলিচ ৰেডিঅ' শুনিবা বোলে ফিলিপছ এটা মই এটা মাত দিম হা এইটো কাম এটা বোলে বহুত চিনাকি মানুহ হা নাই দক সেইটোতো মোৰ নিজে বাচ্চা কালৰ মাতটোৱে আছে এতিয়া চাব হা এতিয়া যদি আমাৰ কেকে চাওঁ মৰিব বিচাৰা হ'ল ই কেঁচা জন্মই নহয় যে কেকে লাজ কৰিছে লাজ কৰা নাই নাৰ্ছিং হোমৰ বিলৰ কথাহে ভাবিছো এতিয়া যদি কেকে চাই মৰিব কেঁচা হয় কেকে চাই নিচাৰো কেনেকৈ কাটিছে গম পাইছে মানে আদৰত যদি কেঁচাই কাটিছে কেঁচা মাছ যদি আপুনি ইয়াত বহি শুনিছে আপোনাৰ মাছখিনি বস্তুখিনি কি কৈছে মই দেখাই দিওঁ এইটো বেলেগৰ কেঁচাই কাটিছে এতিয়াহে কি কেঁচা কেঁচাই কাটিছে কঁকাল খামুচিয়া গাল গোলপীয়া তুমি কোন সাগৰ পৰি টেলেকা চকুৱে ধুতি বাহনীয়ে ইয়াতে দিবহি যাই মণিবই কেনেকে গম পাব মই লগাই দিম মই লেম্পটো হ'বলৈ এনেই ল'ব দেৰি একে ফুলি হাঁহিছে থাকি পৰি গৈছে ভালো লাগে আকৌ এনেকে হাঁহিলে সঁচাকে ন ই আকৌ হাঁহি হাঁহি কৈছে আকৌ মণিব মোৰ মানুহজনী নামাজত কেলে লৈছে ঐ হাতীয়ে পানী খাই ঐ ঐয়াঙে দয়া চেনি পানী খাওঁ বুলি ক'লে যে মই কৈছো মই চেনি পানী খাওঁ সেইটোৱে কৈছে মই চেনি পানী খাওঁ বুলি কৈছে যে আমাৰ ওচৰৰ ছোৱালী এজনীৰ নাম চেনি তাইক কৈছো বোলো মই চেনি পানী খাওঁ মই কৈছো তাক মই মোহৰ লগত থাকে আপুনি চেনি পানী খাওঁ বুলি কৈছে মই আপোনাৰ পানী খাই কি পানী খাব কওক পানী হ'লে হ'ল যদি চৰফৰ কৰাটো ভালে পাওঁ নেমু বা চেপি আনো না পা যদি লৈ আনিবি যা তেতিয়া বহুত শক্তি পাব হ'ব দে লাগেও ঠিক আছে ঐ নাচনি ঐ বহাগী আকৌ আহি পালেগি ঐ নাচনি ঐ ই নাথাকোঁতে গাই লৈছো থাকিলে খাতে গাবলৈ নিদিয়ে মাজত কথা কৈ দিয়ে ঐ নাচনি ঐ আনিবি নেমু চেপি আনো কি পানী আনিছো নেমু পানী যা কিবা চাবোন চাবোন আনিছো অঁ সেই ভীম চাবোন এটুকুৰা ইয়াত মিলাই দিছে কিয় এশটা নেমু শক্তি থাকে যা এইটো দেখিছ এনেকে একদম গোটেই গোটেই মুখেদি সোমোৱাই দিম মই আকৌ আইচক্ৰীম বুলি খাই দিম বিৰাট জ্বলাই থাকে নদী বাঢ়িলেও ওজান উঠিলেও গছে মনে ফলে ফুলে বিহু আহিলেও মই আকৌ এইটো বেমাৰ আজাৰ লৈ বনাই আনিছো বডি শুকালেও ওজন কমিলেও নেখাই নবৈ ঘৰত হেনো পেট পেলালেও মাংস
পালে এ জামনি মুকু প্ৰেছাৰে পালে এ জামনি মুকু থাইৰয়ড ইউৰিকে খাব কিদৰে আমি বিভিন্ন জায়গাত গ'লে মানে এইটো কৈ শুনা ইয়াতে এবাৰ শুনাই দিওঁ এই তেখেতে ইয়াৰ দিলে ৰিভাৰটো কাটি দিলে মই নিজে দিলোঁ হেল্ল' 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 এইটো নিজে দিছোঁ তেখেতৰটো হেল্ল' 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 এইটো মই দি লৈছোঁ পৰম শ্ৰদ্ধা নাইট প্ৰেমী আজি আপোনালোকে উপভোগ কৰিবলৈ পাব এখনি মঞ্চ সফল হাঁহি কান্দোনেৰে ভৰা সামাজিক নাটক মা মোৰ দেউতা তোৰ মা মোৰ দেউতা তোৰ প্ৰথম শ্ৰেণী 500 টকা দ্বিতীয় শ্ৰেণী 300 টকা আৰু আপোনালোকৰ মৰমৰ গেলাৰী মাত্ৰ 100 টকা ধন্যবাদ থেংক ইউ গাখীৰ দেখা কমিটি সেক্ৰেটাৰী গাখীৰকণ দিব লাগিব খাই পেলাওঁ দে খাই পেলাব দিলে পেলাই দিওঁ ই আকৌ মোৰ লগত এইটো চেলেঞ্জ কৰে ভাত মাৰি থৈ পেলাই দিবা কথা চাগে মই আইজনীও দেখিছে আমাৰ টিভিত গাখীৰ আপোনাৰ পদূলি গাখীৰ দিব নোৱাৰোঁ এইজনী আৰু কমলা ভনীয়েকৰ নিচিনা টেঙা খালে যে বেঙেনাই দি আছে দেখোন বহাগ মাহ গোটেইটো মোক এইটো কি আনিছে এইবিলাক কি লাগিলে কি আহিছে জাতি গাই মা কলহটো গোটেই জাৰ্চি গাই বুলি ক'লিছে এজনী নেপালৰ জাতি গাই মা এজনী নেপালৰ জাৰ্চি গা ষ্টিলৰ জাতি গা ষ্টিলৰ গা আচ্ছা এইটো কি হ'ব এইটো যদি পেলাই থাকে গাখীৰ কেতিয়াও উহাত শেষ নহয় এনেকুৱা জাৰ্চি কাৰণে সেই গাখীৰ শেষ নহয় পেলাই থাক চেকেৰি জেগাইতে আপুনি গাখীৰ পেলাই থাকে খুব বেয়া পায় সেইকাৰণে মই এজনী জাৰ্চি দাই দিছে যিমানে পেলাইছে সিমানে গাখীৰ বৈ গৈ আছে পেলাই অকণমান চাবচোন দেই পেলামে এটা ঢুকাই দিয়ক গাখীৰ শেষ বা কি কাৰুকাৰ্য মোহন গাখীৰ শেষ নাই ইয়াৰ জাতি গাই গাত হাত দিছো এইটো কি নাই শেষে আকৌ পেলাই চা হাত চাব নাই দেখা নাই আকৌ গৰুজনী খিয়াও অকণমান ৰ'ব গৰুজনী খাই লওঁ হা এনেকে দিলে গৰু খিৰ খাই যায় এইবাৰ নাই সঁচাকে নাই নহবই নেকি মানুহে এখন গৰু পোহাতকে এনেকুৱা এটা লৈ থলে হ'ল ঘৰ আপোনাৰ নিচিনা পুলিচ থাকিলে এনেকুৱা জাতিকে লাগিব এইটোকে মই ৰাতিপুৱাই দিবিলে কৈ না এবাৰ তুমি নকম মই যাম দিয়া নাই পেলালে লুটিয়া দিও লুটিয়া দিছো এই টুকটুকে পৰিল ঘাম শুনাৰো হৰি নাম ধুতুলি কলকলি কেচিটো কলতুলি ধুতুলি কলকলি কেচিটো কলতুলি মাধৈ মালতী ফুল টুকটুকে পৰিল ঘাম শুনাৰো হৰি নাম ধুতুলি কলকলি কেচিটো কলতুলি ধুতুলি কলকলি কেচিটো কলতুলি ধুতুলি কলকলি কি মানে তই মই গান গালে কি কয় আপুনি তো নাম গাইছে গান বনাই দিছো নেগেৰাই বাৰু এনেকে মতা ক'ত শুনিলা আপোনালোকে তুলতুলি ক'ত কৰি কেঞ্চিটো ক'ত ধৰি তুলতুলি ক'ত কৰি মেক্সিটো ক'ত ধৰি তুলতুলি ক'ত কৰি পেটিকোটো ক'ত ধৰি নাই সামৰি দিলো দেই এইটো ওলাই নাথাকে আমাৰ চৰি দেই গমেই নাপাওঁ এই মোৰ ঘৰ ইপাৰে তোৰ ঘৰ সিপাৰে মাজতে বুৱতী নৈ
এই মোক গাই ল'বলৈ প্ৰথম গায়কটো গাই ল'বলৈ দে ভাল হৈছে কাৰণে প্ৰথমতে দিছোঁ আৰু নহয় নহয় গেপটো খাই এই মোক গাবলৈতো দে ভাল বুজাই দিছোঁ ভালকে গেপটো খাই খাই দিবি মোৰ ঘৰ ইফালে তোৰ ঘৰ সিফালে মাজতে ভৰ্তি বুজাই আছো কেইকণ এই মোক ইফালে তোৰ ঘৰ সিফালে মাজতে ভৰ্তি নহয় মাজতে ভৰ্তি নহয় মোক এবাৰ দুঘৰ কিবা মাজতে ভৰ্তি মানে তাত আপুনি কিয় মাৰি আছে নিদিলে দেখোন মিউজিকটো আপুনি গেপটো দিয়ক কাইলৈ গেপটো মাই গেপ মানে মাজত সময় কৰা কথা কয় মই গেপ মানে কিবা খোৱা বস্তু বুলি ভাবি আছে ছাৰ গেপটো খাই খাই দিম এই মোক এবাৰ দুঘৰ কিবা মাজতে ভৰ্তি এই চৰাই হোৱা হলে কি মিউজিকটো দি দিলোঁ এই চৰাই হোৱা হলে উৰি গলো কি দিলে মিউজিক কথা এই চৰাই হোৱা হলে উৰি গলো দুহাতে পাখি লৈ মঞ্জিলি গোটে কান্দে তাপৰ দুৱাৰৰ গিলি বেঙেনা পাতে মঞ্জিলি গোটে কান্দে তাপৰ দুৱাৰৰ গিলি বেঙেনা পা তই কৈছ চবতকে বেগী কি বেগী মানে চবতকে যিটো স্পীড মানে খৰ বেগী স্পীড খৰ হিমা ৰাস্তা বেগী বেগী মনটো হিমা ৰাস্তা দেখিছে কিমান দৌৰিলে কিমান কষ্ট পাইছে কিমান খাব পাৰিব তাই বেগী কিন্তু চবতকে বেগী মনটোক কয় মনটো মনটো আগতে দৌৰিব পাৰে এতিয়া গেলামালৰ দোকানতে সকলোকে দৌৰিবই নোৱাৰে দুজোপা নাৰ্জী ফুল কেইজোপা নাৰ্জী ফুল চাৰিজোপা দুজোপা নাৰ্জী ফুল তিনিজোপা নাৰ্জী ফুল কেইজোপা 5জোপা 1,42,000 নাৰ্জী ফুল 6,332 নাৰ্জী ফুল কিমান না চাৰিটা আমি অনুষ্ঠানৰ বেছি দীঘল নকৰোঁ আপোনালোকৰ কাৰণে ডান্স এটা আনিছোঁ আমি সেইটো কৰি আমি অনুষ্ঠান চাবই চাবনে মন নাই যদি নকৰোঁ আমাৰো ভাগৰ লাগিছে দেৰি হ'ল বেছি দেৰিকে উঠোঁতে অকণমান বেছি দেৰিয়ে হ'ল এঘাটমান আমাৰে কমিয়ে আহিছিল তথাপি আপোনালোকৰ উৎসাহটো দেখি যেনে ধৰণে অকণ নাচো থেংক ইউ গাড়ীতে গোহালি বান্ধি দিওঁ
কিতা খৰছে এই ৰ আধা তিতা মইনা পেন এটা পিন্ধি আহিলো এতিয়া খজুৱাই আছে মই কি আছে এতিয়া খোজাই খোজাই লাচি থাকিলে হৈছে তথাপি আপোনালোকে ইমান উৎসাহ দি চালে ইমান সময় থাকিলে তাৰ কাৰণে পুনৰ বেহাৰবাৰী তৰফৰ পৰা আপোনালোকক ধন্যবাদ জনালোঁ আৰু এটা কথা কৈ যাওঁ আপোনালোকে আমাক মৰম কৰে আমাক আশীৰ্বাদ দিয়ে আপোনালোকে চায় সেইকাৰণে বেহাৰবাৰী আউটপোষ্ট চলি আছে অসমত এইখনে এখন চিৰিয়েল যি 5 বছৰ দিন শ্বুটিং হৈ আছে যিখন চিৰিয়েল 14শৰো বেছি টেলিকাষ্ট হৈছে কেৱল আপোনালোকৰ কাৰণে আপোনালোকৰ থেংক ইউ সকলো ভালে থাকক এটাই কথা যদি আমি আপোনালোকক মনোৰঞ্জন দিবলৈ কৈছোঁ যদি আমি গম নোপোৱাকৈ কাৰোবাৰ মনত কষ্ট দিছোঁ যিসকল বয়োজ্যেষ্ঠ আছে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব আইসকলেও যিসকল ডেকা ল'ৰা আছে নিজৰ ভাই বন্ধু বুলি ক্ষমা কৰি দিব গাভৰু ছোৱালীসকলেও নিজৰ দাদা ভাইটি বন্ধু বুলি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেখেতসকলেও নিজৰ গিৰিয়েক বুলি ক্ষমা মুঠতে ক্ষমা কৰি দিব সকলোৰে নতুন বছৰটো ভালে যাওক একেলগে আকৌ কওক না আও হৰি চেলমণি বদৌতি এই মজা থেংক ইউ বহুত বহুত ধন্যবাদ আমাৰ এই ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব এটা কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব ধন্যবাদ